সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ নিতৌ নতুন নতুন প্ৰশ্ন উত্তৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি লওক। লগতে মক টেষ্ট, কুইজ আৰু PDF-সমূহ পাবলৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ লওক। লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে। অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? উত্তৰ চাওলুং চুকাফা। হিউৱেন চাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। দেশভক্ত নামেৰে পৰিচিত অসমৰ ব্যক্তিজন কোন? উত্তৰ তৰুণৰাম ফুকন। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰ ১৯৬১ চনত। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ ১৮৮২ চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ ১৯২১ চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত দাস। অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? উত্তৰ ১৯০৫ চনত। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ ১৮২৩ চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ ১২০৬ চনত। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? উত্তৰ খগেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? উত্তৰ ১২৫৩ চনত। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰ তাইমুৰ। আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? উত্তৰ ১৬৮১ চনত। অসমত আহোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? উত্তৰ চাওলুং চুকাফা। হিউৱেন চাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। দেশভক্ত নামেৰে পৰিচিত অসমৰ ব্যক্তিজন কোন? উত্তৰ তৰুণৰাম ফুকন। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰ ১৯৬১ চনত। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ ১৮৮২ চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ 1921 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বসন্ত দাস। অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? উত্তৰ 1905 চনত। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 1206 চনত। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? উত্তৰ খগেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? উত্তৰ 1253 চনত। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰ তাইমুৰ। আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? উত্তৰ 1681 চনত।